Hello everyone, Pari fashionat আপোনালোকক স্বাগতম জনাইছো। চাবচোন আজি ধুনিয়া কালেকশন লৈ আহিছো। wash cottonৰ জোৰা থাকিব, কালাৰ কম্বিনেশন বহুত ধুনিয়া আহিছে, লগতে থাকিব মিক্স টছৰ জোৰা, এইবিলাক চাব আৰু লগতে থাকিব পিওৰ টছ। এইবিলাক দেখিছেনে? পিওৰ টছৰ বহুত ধুনিয়া কালেকশন আহি গৈছে আৰু লগতে থাকিব মাৰ্চাৰাইজ, গৰম যেহেতু পৰিলে সেইভাবে আমি মাৰ্চাৰাইজ জোৰা আপোনালোকক দেখাই দিছো, পিওৰ মাৰ্চাৰাইজ হ'ব আৰু লগতে থাকিব নুনি কটনৰ জোৰা। এইবিলাক চাব, কালাৰ কম্বিনেশন বহুত ধুনিয়া আহিছে, গুটে কেজো কাপোৰৰে বহুত ধুনিয়া। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ ভিডিও নতুনকৈ চাইছে তেনেহলে আমাৰ ভিডিওত লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহক আমি এতিয়া ভিডিওটো আৰম্ভ কৰো। এতিয়া লৈ আহিছো ফাৰ্স্ট কালেকশনটো wash cottonৰ জোৰা। চাবচোন কালাৰটো একদম বেবি পিংকত আছে। ফাৰ্স্ট কালাৰটোৱে বহুত ধুনিয়া হয়। চাদৰখন এতিয়া মই খুলি দেখাইছো। এইখন থাকিব চাদৰ আৰু এইটো থাকিব আচলৰ ডিজাইনটো সিলভাৰ গুণত মাৰুন আৰু ইয়েলোত ওয়াৰ্কটো কৰা হৈ আছে মিনাটো। এইটো থাকিব বডি ওয়াৰ্কটো, এইকেইটা থাকিব সাইডৰ পটি। মেখেলাখন এতিয়া দেখাইছো, এইখন থাকিব মেখেলা। মেখেলাখন আঠু ওপৰলৈ থাকিব হেভিকে। চাবচোন এইখন দেখিছেনে? মেখেলাখন আঠু ওপৰলৈ আছে ওয়াৰ্কটো আৰু এইটো থাকিব ব্লাউজৰ পিস। ব্লাউজৰ পিছত সিম্পল এটা পাৰি থাকিব। নেক্সট এটা জোৰা দেখাইছো, কালাৰটো চাবচোন। পিচ কালাৰত থাকিব। এইটো থাকিব আচলৰ ডিজাইনটো। কালাৰ কম্বিনেশন বহুত ধুনিয়া হয় কাপোৰ কেজোৰ। এইটো থাকিব বডি ওয়াৰ্কটো, এইকেইটা থাকিব সাইডৰ পটি। মেখেলাখন এতিয়া দেখাই আছো, এইখন থাকিব মেখেলা। মেখেলাখন চাবচোন, এইখন দেখিছেনে? মেখেলাখন আঠু ওপৰলৈ ওয়াৰ্কটো কৰা হৈ আছে। ব্লাউজৰ পিস এতিয়া মই দেখাই আছো, এইটো থাকিব ব্লাউজৰ পিস। ব্লাউজৰ পিছত সিম্পল এটা পাৰি থাকিব। নেক্সট এটা জোৰা দেখাইছো, কালাৰটো আছে গ্ৰীন কালাৰত, লাইট গ্ৰীনত হ'ব। চাদৰখন এতিয়া মই খুলি দেখাই আছো। মেখেলাখন এতিয়া খুলি নেদেখাও, ডিজাইন যেহেতু সেম হয়, বাকি দুইযোৰ খুলি দেখাই দিছোৱে। এইখন দেখিছেনে চাদৰখন? এইটো থাকিব আচলৰ ডিজাইনটো, মগৰ ডিজাইনত পাব। এইটো থাকিব বডি ওয়াৰ্কটো, এইকেইটা থাকিব সাইডৰ পটি আৰু এইখন থাকিব মেখেলা। এইখন দেখিছেনে? মেখেলাখনো আঠু ওপৰলৈ ওয়াৰ্কটো কৰা হৈ আছে। এইটো থাকিব ব্লাউজৰ পিস। ব্লাউজৰ পিছত সিম্পল এটা পাৰি থাকিব। নেক্সট এটা জোৰা দেখাইছো, কালাৰটো চাবচোন। মুগা কালাৰতে পাব কালাৰটো। এইখন থাকিব চাদৰ, এইটো থাকিব আচলৰ ডিজাইনটো। বডি ওয়াৰ্কটো মই দেখাইছো, এইটো থাকিব বডি ওয়াৰ্কটো, এইকেইটা থাকিব সাইডৰ পটি। এইখন থাকিব মেখেলা। ডিজাইন যেহেতু সেম সেইকাৰণে মই খুলি দেখুৱা নাই। ব্লাউজৰ পিছত সিম্পল এটা পাৰি থাকিব। নেক্সট এটা জোৰা দেখাইছো, কালাৰটো চাবচোন, শাৰ্প ব্লু কালাৰত আছে। এইখন থাকিব চাদৰখন, এইটো থাকিব আচলৰ ডিজাইনটো। বডি ওয়াৰ্কটো মই দেখাইছো, এইটো থাকিব বডি ওয়াৰ্কটো, এইকেইটা থাকিব সাইডৰ পটি। এইখন থাকিব মেখেলা। ব্লাউজৰ পিছত সিম্পল এটা পাৰি থাকিব। নেক্সট এটা জোৰা দেখাইছো লেভেণ্ডাৰ কালাৰত, লাষ্ট এটা পিস। চাদৰখন মই খুলি দেখাইছো, এইখন থাকিব চাদৰ। এইটো থাকিব আচলৰ ডিজাইনটো, বডি ওয়াৰ্কটো মই দেখাইছো, এইটো থাকিব বডি ওয়াৰ্কটো, এইকেইটা থাকিব সাইডৰ পটি। এইখন থাকিব মেখেলা। ব্লাউজৰ পিছত সিম্পল এটা পাৰি থাকিব। আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাক স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰি পঠিয়াব। আহক আমি এটা নেক্সট কালেকশনটো দেখাও। এতিয়া দেখাই আছো মাৰ্চাৰাইজ জোৰা। চাবচোন ফাৰ্স্ট কালাৰটো পিংক কালাৰত আছে। গৰমত পিন্ধিবৰ বাবে এই কাপোৰ কেইযোৰ যে ইমান ধুনিয়া। চাবচোন, এইটো থাকিব আচলৰ ডিজাইনটো, পিংক আৰু ৰয়েল ব্লু ওয়াৰ্কটো কৰা হৈ আছে। বডি ওয়াৰ্কটো এতিয়া মই দেখাই আছো, এইটো থাকিব বডি ওয়াৰ্কটো, সৰু সৰু ফুলত আছে। মেখেলাখন এতিয়া দেখাই আছো, এইখন থাকিব মেখেলা। এইখন দেখিছেনে? মেখেলাখনো ধুনিয়াকে ওয়াৰ্কটো কৰা হৈ আছে। কালাৰ কম্বিনেশন বহুত ধুনিয়া হয়। সাইডৰ পটি কেইটা দেখাই আছো, এইকেইটা থাকিব সাইডৰ পটি। এইকেইটা থাকিব সাইডৰ পটি। ব্লাউজৰ পিছত সিম্পল এটা পাৰি থাকিব। নেক্সট এটা জোৰা দেখাই আছো, কালাৰটো চাবচোন।
পিংক কালাৰত হ'ব, মানে ডাৰ্ক পিংক। এইটো থাকিব আঁচলৰ ডিজাইনটো। গোল্ডেন গুণাত ৰয়েল ব্লুটো মিনা কৰা হৈ আছে। এইটো থাকিব বডি ৱৰ্কটো। আঁচলটো ইমান ধুনীয়া হেভি। এইখন থাকিব মেখেলা। এইখন চাব, মেখেলাখনো আঁঠুৰ ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইখন দেখিছেনে মেখেলাখন? ছাইডৰ পটিকেইটা এতিয়া মই দেখাই আছোঁ। এইকেইটা থাকিব ছাইডৰ পটি। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো চাবচোন, চি গ্ৰীণ কালাৰত ৱৰ্কটো কৰা হৈছে। এইখন থাকিব চাদৰ, আৰু এইটো থাকিব আঁচলৰ ডিজাইনটো ৰেড য়েল্লোত ৱৰ্কটো কৰা পাব। আৰু বডি ৱৰ্কটো এতিয়া মই দেখাই আছোঁ। এইটো থাকিব বডি ৱৰ্কটো, সৰু সৰু মিহি ফুলত আছে। মেখেলাখন এতিয়া দেখাই আছোঁ। এইখন থাকিব মেখেলা। মেখেলাখনো চাবচোন, এইখন দেখিছেনে? মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে। আৰু ছাইডৰ পটিকেইটা এতিয়া মই দেখাই আছোঁ। এতিয়া থাকিব ছাইডৰ পটি, ৰেডত য়েল্লোটো ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব ব্লাউজৰ পিচ। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো আছে য়েল্লো কালাৰত, য়েল্লোত পিংক আৰু বটল গ্ৰীণত ৱৰ্কটো কৰা পাব। চাদৰখন এতিয়া মই খুলি দেখাই আছোঁ। এইখন থাকিব চাদৰখন। এইটো থাকিব আঁচলৰ ডিজাইনটো। বটল গ্ৰীণ আৰু পিংকত ৱৰ্কটো কৰা পাব। এইকেইটা থাকিব ছাইডৰ পটি, বটল গ্ৰীণত ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব বডি ৱৰ্কটো, ফ্লাৱাৰ মটিফত আছে। মেখেলাখন এতিয়া দেখাই আছোঁ। এইখন থাকিব মেখেলাখন। এইখন দেখিছেনে? মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। কালাৰ কম্বিনেশ্যন কাপোৰযোৰৰ বহুত ধুনীয়া। আৰু ব্লাউজৰ পিচ এতিয়া মই দেখাই আছোঁ। এইটো থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো চাবচোন, স্কাই ব্লু কালাৰত আছে, ঘিচা ৱৰ্কত কৰা পাব। এইখন দেখিছেনে চাদৰখন? এইটো থাকিব আঁচলৰ ডিজাইনটো, ঘিচাত ৱৰ্কটো কৰা হৈ আছে। বডি ৱৰ্কটো এতিয়া মই দেখাই আছোঁ। এইটো থাকিব বডি ৱৰ্কটো, ফ্লাৱাৰ মটিফত আছে। এইখন থাকিব মেখেলা। মেখেলাখনো চাব, আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব। এইখন দেখিছেনে মেখেলাখন? আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ, লাষ্ট এটা পিচ। কালাৰটো চাবচোন, লাইট মেহেন্দি গ্ৰীণ কালাৰত পাব। এইখন থাকিব চাদৰ। এইটো থাকিব আঁচলৰ ডিজাইনটো পিংক আৰু ৰয়েল ব্লুত ৱৰ্কটো কৰা পাব। আৰু বডি ৱৰ্কটো এতিয়া মই দেখাই আছোঁ। এইটো থাকিব বডি ৱৰ্কটো। মেখেলাখন এতিয়া দেখাই দিওঁ। এইখন থাকিব মেখেলা। এইখন দেখিছেনে? মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব। এইখন ছাইডৰ পটিকেইটা এতিয়া মই দেখাই দিওঁ। এইকেইটা থাকিব ছাইডৰ পটি। ব্লাউজৰ পিচটো চাবচোন, অলপ চেমি ৱৰ্কত আছে ব্লাউজৰ পিচটো। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত। আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নাম্বাৰত আমাক হোৱাটছআপ কৰি পঠিয়াব। আহক আমি এতিয়া নেক্সট কালেকশ্যনটো দেখাওঁ। এতিয়া দেখাইছোঁ নুনি কটনৰ যোৰা। ফাৰ্ষ্ট কালাৰটো চাবচোন, এপল ৰেড কালাৰত পাব। চাদৰখন এতিয়া মই খুলি দেখাই আছোঁ। এইখন থাকিব চাদৰ। আঁচলৰ ডিজাইনটো এতিয়া মই দেখাই আছোঁ। এইটো থাকিব আঁচলৰ ডিজাইনটো, চিলভাৰত ৰাণী পিংকটো ৱৰ্ক কৰা পাব। আৰু এইটো থাকিব বডি ৱৰ্কটো, ফ্লাৱাৰ মটিফত আছে। কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয় কাপোৰযোৰৰ। আৰু এইখন থাকিব মেখেলা। মেখেলাখনো এতিয়া মই খুলি দেখাই আছোঁ। মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। আৰু এইকেইটা থাকিব ছাইডৰ পটি। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো চাবচোন, কালাৰটো যে ইমান ধুনীয়া, ডুৱেল কালাৰত পাব। চাইন এটা আহিব মানে। এইটো থাকিব আঁচলৰ ডিজাইনটো, মাল্টি কালাৰত ৱৰ্কটো কৰা হৈ আছে। বডি ৱৰ্কটো মই দেখাই আছোঁ। এইটো থাকিব বডি ৱৰ্কটো, বিন্দি বুটাত আছে। মেখেলাখন এতিয়া দেখাই আছোঁ। এইখন থাকিব মেখেলা। কালাৰটো যে ইমান ধুনীয়া। এইখন দেখিছেনে মেখেলাখন? মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। ছাইডৰ পটিকেইটা এতিয়া মই দেখাই দিওঁ। এইকেইটা থাকিব ছাইডৰ পটি। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো চাবচোন, গ্ৰীণ কালাৰত আছে, বটল গ্ৰীণত হ'ব।
এইখন থাকিব চাদৰ এইটো থাকিব আঁচলৰ ডিজাইনটো মাল্টি কালাৰ ৱৰ্কটো কৰা হৈ আছে বডি ৱৰ্কটো মই দেখাই আছোঁ এইটো থাকিব বডি ৱৰ্কটো ব্লেক নহয় ন এইটো ব্লেক আৰু হোৱাইটত বিন্দি বুটাটো আছে মেখেলাখন এতিয়া দেখাই আছোঁ এইখন থাকিব মেখেলা এইখন দেখিছেনে মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে এইকেইটা থাকিব ছাইডৰ পটি ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা যোৰা দেখাই আছোঁ কালাৰটো চাবচোন ৰেড কালাৰত আছে চাদৰখন থাকিব এইখন আঁচলৰ ডিজাইনটো চাবচোন ইমান ধুনীয়া হেভিকৈ ৱৰ্কটো কৰা হৈ আছে বডি ৱৰ্কটো মই দেখাই আছোঁ এইটো থাকিব বডি ৱৰ্কটো ডাঙৰ ডাঙৰ ফুলত পাব আৰু এইকেইটা থাকিব ছাইডৰ পটি মেখেলাখন এতিয়া দেখাই আছোঁ এইখন থাকিব মেখেলা এইখন দেখিছেনে মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে এইটো থাকিব ব্লাউজৰ পিচটো চেমি ৱৰ্কত পাব নেক্সট এটা যোৰা দেখাই আছোঁ কালাৰটো আছে য়েল্লো কালাৰত য়েল্লোত মাৰুন ৱৰ্কটো কৰা হৈ আছে এইখন থাকিব চাদৰখন এইটো থাকিব আঁচলৰ ডিজাইনটো মাৰুনত ৱৰ্কটো কৰা হৈ আছে বডি ৱৰ্কটো এতিয়া মই দেখাই আছোঁ এইটো থাকিব বডি ৱৰ্কটো সৰু সৰু কিং খাপত আছে এইকেইটা থাকিব ছাইডৰ পটি মেখেলাখন এতিয়া দেখাই আছোঁ এইখন থাকিব মেখেলা এইখন দেখিছেনে মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা যোৰা দেখাই আছোঁ লাষ্ট এটা পিচ কালাৰটো আছে গ্ৰে কালাৰত এইখন থাকিব চাদৰ আঁচলৰ ডিজাইনটো চাবচোন ইমান ধুনীয়া হেভিকৈ ৱৰ্কটো কৰা হৈছে ৰেড ফুলত আৰু বডি ৱৰ্কটো মই দেখাই আছোঁ এইটো থাকিব বডি ৱৰ্কটো সৰু সৰু মিহি ফুলত পাব এইকেইটা থাকিব ছাইডৰ পটি মেখেলাখন এতিয়া দেখাই আছোঁ এইখন থাকিব মেখেলাখন এইখন দেখিছেনে মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে ব্লাউজৰ পিচ এতিয়া মই দেখাই আছোঁ এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নাম্বাৰত আমাক হোৱাটছআপ কৰি পঠিয়াব আহক আমি এতিয়া নেক্সট কালেকশ্যনটো দেখাওঁ এতিয়া দেখাইছোঁ মিক্স টচৰ যোৰা চাবচোন ৰেডি টু ৱেৰত পাব এই যোৰাটো চাদৰখন এতিয়া মই খুলি দেখাই আছোঁ এইটো থাকিব আঁচলৰ ডিজাইনটো কিং খাপত ৱৰ্কটো কৰা হৈ আছে চাদৰ ৰেডি টু ৱেৰ পাব দহিও কৰা হৈ আছে এইটো থাকিব বডি ৱৰ্কটো দহিটো ৰেড কালাৰত পাব এইটো দেখিছেনে দহিটো এইখন থাকিব মেখেলাখনো ৰেডি টু ৱেৰ হৈ আছে এইখন হ'ব মেখেলাখন আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে আৰু ৰেডি টু ৱেৰ পাব এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা যোৰা দেখাই আছোঁ গ্ৰীণ আৰু পিংকত ৱৰ্কটো কৰা পাব চাদৰখন এতিয়া মই খুলি দেখাইছোঁ এইটো থাকিব আঁচলৰ ডিজাইনটো হেভিকৈ ৱৰ্কটো কৰা পাব আৰু বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ চাদৰখন ৰেডি টু ৱেৰ পাব এইটো থাকিব বডি ৱৰ্কটো এইটো থাকিব পটিটো মিহি ফুলত ৱৰ্কটো কৰা হৈ আছে চাদৰখন ৰেডি টু ৱেৰ এইখন থাকিব মেখেলা এইখন দেখিছেনে মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে ব্লাউজৰ পিচ এতিয়া মই দেখাই আছোঁ এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা যোৰা দেখাই আছোঁ কালাৰটো চাবচোন মাৰুন আৰু চিলভাৰ ৱৰ্কটো কৰা পাব এইখন থাকিব চাদৰ এইটো থাকিব আঁচলৰ ডিজাইনটো চিলভাৰত মাৰুন মিনাটো কৰা হৈ আছে বডি ৱৰ্কটো এতিয়া মই দেখাই আছোঁ এইটো থাকিব বডি ৱৰ্কটো এইকেইটা থাকিব ছাইডৰ পটি এইখন থাকিব মেখেলাখন এইখন দেখিছেনে মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা যোৰা দেখাই আছোঁ কালাৰটো চাবচোন ৰেড আৰু গল্ডেন গুণত ৱৰ্কটো কৰা হৈ আছে চাদৰখন এতিয়া মই খুলি দেখাই আছোঁ এইটো থাকিব আঁচলৰ ডিজাইনটো হেভিকৈ ৱৰ্কটো কৰা পাব বডি ৱৰ্কটো এতিয়া মই দেখাই আছোঁ এইকেইটা থাকিব ছাইডৰ পটি এইটো থাকিব বডি ৱৰ্কটো ৰেড ফুল আৰু গোল্ডেন গুণত ৱৰ্কটো কৰা পাব এইখন থাকিব মেখেলাখন
এইখন দেখিছেনে মেখেলাখনো আঁঠু ওপৰে ৱৰ্কটো কৰা হৈ আছে এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা জোৰা দেখাই আছোঁ কালাৰটো আছে মাৰুন আৰু গোল্ডেনত এইখন থাকিব চাদৰখন এইটো থাকিব আঁচলৰ ডিজাইনটো হেভিকে ৱৰ্কটো কৰা পাব এইকেইটা থাকিব সাইডৰ পটি এইটো থাকিব বডি ৱৰ্কটো আৰু এইখন থাকিব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব মই মেখেলাখন এতিয়া খুলি দেখাই আছোঁ চাবচোন এইখন দেখিছেনে মেখেলাখন মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে ব্লাউজৰ পিচ এতিয়া মই দেখাইছোঁ এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰি পঠিয়াব আহক আমি এতিয়া নেক্সট কালেকশ্যনটো দেখাওঁ এতিয়া দেখাইছোঁ পিয়ৰ টচৰ যোৰা ফাৰ্ষ্ট কালাৰটো চাবচোন ব্লেক টচৰ হ'ব পিংক আৰু য়েলত মিনাটো কৰা চাদৰখন মই খুলি দেখাই আছোঁ এইখন থাকিব চাদৰখন এইটো থাকিব আঁচলৰ ডিজাইনটো হেভিকে ৱৰ্কটো কৰা পাব বডি ৱৰ্কটো আপোনালোকে প্লেনতে পাব চাদৰখন আৰু ৰেডি টু ৱেৰ হৈ আছে পটিটো চাবচোন মিহিকে ৱৰ্কটো কৰা হৈ আছে এইখন থাকিব মেখেলাও ৰেডি টু ৱেৰ হৈ আছে এইখন দেখিছেনে মেখেলাখনো ৰেডি টু ৱেৰ হৈ আছে এইটো থাকিব মেখেলাৰ আৰু ব্লাউজৰ পিচটো এতিয়া মই দেখাই আছোঁ এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা জোৰা দেখাই আছোঁ ব্লেক টচৰ হ'ব ৰেড আৰু গোল্ডেনত ৱৰ্কটো কৰা এইখন থাকিব চাদৰ এইটো থাকিব আঁচলৰ ডিজাইনটো ৰেড আৰু গোল্ডেনত ৱৰ্কটো কৰা পাব বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো বিন্দি বুটাত ৱৰ্কটো কৰা হৈছে এইকেইটা থাকিব ছাইডৰ পটি গোল্ডেনত আছে এইখন থাকিব মেখেলাখন এইখন দেখিছেনে মেখেলাখন আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা জোৰা দেখাই আছোঁ কালাৰটো আছে য়েল্লো আৰু ৰেডত চাদৰখন এতিয়া মই খুলি দেখাইছোঁ এইখন থাকিব চাদৰখন এইটো থাকিব আঁচলৰ ডিজাইনটো য়েল্লোত ৰেড মিনাটো কৰা হৈছে বডি ৱৰ্কটো মই দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো মেখেলাখন এতিয়া দেখাই আছোঁ এইখন থাকিব মেখেলাখন মেখেলাখন খুলি দেখাইছোঁ মেখেলাখন ব্ৰকেটত পাব এইখন দেখিছেনে মেখেলাখন আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে ব্ৰকেটত আছে এইকেইটা থাকিব ছাইডৰ পটি ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা জোৰা দেখাই আছোঁ কালাৰটো আছে গোল্ডেনত ব্লেক টচৰ হ'ব এইটো থাকিব আঁচলৰ ডিজাইনটো গোল্ডেনত মিনাটো কৰা হৈ আছে চাৰ্ট ব্লু কালাৰৰ বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো এইকেইটা থাকিব ছাইডৰ প্ৰতি মিহিকে ৱৰ্কটো কৰা হৈ আছে মেখেলাখন এতিয়া দেখাইছোঁ এইখন থাকিব মেখেলাখনো আপোনালোকে ব্ৰকেটতে পাব এইখন দেখিছেনে মেখেলাখনো হেভি আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা জোৰা দেখাই আছোঁ লাষ্ট এটা পিচ ব্লেক টচৰ হ'ব পিংক আৰু গোল্ডেনত ৱৰ্কটো কৰা হৈ আছে এইটো থাকিব আঁচলৰ ডিজাইনটো বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয় কাপোৰকেইযোৰৰ গোটেইকেইযোৰ কাপোৰতে আপোনালোকে চিল মাৰ্ক পাব এইখন দেখিছেনে মেখেলাখন এইখন ব্ৰকেট হ'ব আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে বহুত ধুনীয়া লাগিছে কাপোৰযোৰ এইকেইটা থাকিব ছাইডৰ প্ৰতি ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নাম্বাৰত আমাক হোৱাটছআপ কৰি পঠিয়াব আজিৰ কালেকশ্যন ইমানখিনি আছিলে যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আমাৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকেও আমাৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই বাই